পিছৰ ব্ৰেকটো মাৰাৰ লগে লগে লক হৈ গৈছে ন চাকাটো পুৰা গেল হৈ আৰু মানে পৰি কেনেকৈ পৰিলোঁ সেইটোও গম নাপালোঁ আৰু আমাৰ গাড়ীখনো ফিক্স হৈ গ'ল। So hey everyone, good morning and সকলোৰে খবৰ বাৰু ভালনে? And মোৰ কিন্তু বেয়া দেই, দুৰ্গা পূজা চবৰে কেনেকৈ গেল কৈ দিব এইবাৰ। দুৰ্গা পূজা বাকী চব কেইদিন ভালে গ'ল, একদিন মাত্ৰ বেয়া গ'ল মানে ৰাতি আহি কেনে বিয়া কৰা আছিল ন, তাতে মানে শ্লিপ খাই কেনে মই পৰি গ'লো। চ' সেইবাবে মানে একদম হাত চাত দি চাব পাৰে তো ছাল গৈছে। এণ্ড গাড়ীখনো অলপ বেয়া হৈছিল, এই হেণ্ডেলটো যি আছে ন সেই হেণ্ডেলটো বেন হৈ গৈছিল, মানে ইমানো বেন হোৱা নাই, অলপ বেন হৈ গৈছিল জাষ্ট লাইট। এণ্ড ইয়াতে অলপ ক্ৰেচ পৰিছে, গাড়ীটো খামে ন এইটো আৰু ইয়াতে গৈছে অলপ, ইমান টান নহয়। তো এতিয়া ভাবিছোঁ 6 তাৰিখ না 7 তাৰিখে, তো আজি 7 তাৰিখ হ'ল ন, তো সেইবাবে গাড়ীখন ভাল কৰিবলৈ লৈ যাওঁ। সেইবাবে এটা ভ্লগে বনাই দিওঁ বুলি ভাবিছোঁ, আৰু ভ্লগো আপলোড কৰা নাছিলোঁ ইমান দিনৰ পৰা। সেইটোৱে আৰু বেটা গাড়ীখন অলপ বেয়া লাগিছে এনেকে সৰি পৰা, দুইফালে দুটা কাঠা আছিল। যোৱা পৰহি মানে ভাল কৰি আনিছিলোঁ, বাট ইমানো ভাল হোৱা নাই, অলপ মডিফাই কৰা হেন কৰি দিছিলোঁ, হেণ্ডেল বাৰটো অলপ উঠাই দিছিলোঁ ন, সেইবাবে মানে ইমান এটা খাচ লগা নাই আৰু অলপ মানে বেন হৈ আছে। তেওঁ সেই বেনটো চিধা কৰিব লাগিব, আৰু মোৰ মানে ব্ৰেক শ্বুটো নাই ন, সেইবাবে ব্ৰেক শ্বুটো আজি বদলাম বুলি ভাবিছোঁ। এইফালে চাব গ'লে মোৰ একদম হাতৰ আঙুলিত মানে চাট খাব পৰা নাছিলোঁ, এণ্ডিতে অলপ বেয়াকৈ গৈছে, ইমান মানে ইটো চাইডে গৈছে, সেইবাবে ইয়াৰে মানে ব্ৰেকৰ এইটো বস্তুটোও গৈছিল ন। এতিয়া ওলাই দিওঁ ন, ডাইৰেক্ট ভাল কৰিব যাওঁ। হাতটো কিন্তু তামাম বিষাই আছে দেই, এইফালে মানে পুৰা চাল তাল গুচি গৈছে ন। এণ্ড হেণ্ডেলটো বেকা হৈছে, এইটো অলপ ভালকৈ লক্ষ্য কৰিলে গম পায়। কিন্তু ভাল কৰি আনিছিলোঁ, ইমান এটা নাই মানে, প্ৰথম দিনা অলপ বেছিকৈ আছিল। তো এতিয়া মানে আজি অলপ আৰু ভাল কৰি আনো। য়েছ, অলপ মানে আজি দাবাই দিওঁ ন, ইয়া অলপ দাবাই ভাল লাগিছে, এতিয়া অলপ কৰাব লাগিব। ব্ৰেক শ্বুটো নাই কাৰণে অলপ ভয় লাগে ন, বাইকখন অলপ দাবাব, মানে আগৰ ব্ৰেকটো একদমেই নাই সিদিনা, মানে সেইকাৰণে মই পৰিছোঁ। আগৰ ব্ৰেকটো নাই কাৰণে পিছৰ ব্ৰেকটো মাৰি দিলোঁ ন, পুৰা পিছৰ ব্ৰেকটো মাৰাৰ লগে লগে লক হৈ গৈছে ন চাকাটো, পুৰা গেল হৈ আৰু মানে পৰি কেনেকৈ পৰিলোঁ সেইটোও গম নাপালোঁ আৰু তাৰপিছত লগে লগে উঠি কেনে মাতিলোঁ লগৰকেইটাক। ৰাতিৰ কাহিনী কি ক'ম আৰু, দুৰ্গা পূজা কি বঢ়িয়াকৈ চাই আহিলোঁ, এণ্ড চাই আহি এইটো অৱস্থা। এণ্ড গাইছ MT-15 কেনে লাগে আপোনালোকৰ সেইটো কৈ দিব দেই। ইয়াৰ মানে চাউণ্ডটো ভাল লাগে ন, চাউণ্ডটো কেইদিনমান পিছত আৰু বদলাম ন বাবা, পূৰা একটা ববিক লগাম বুলি ভাবিছোঁ। এণ্ড এতিয়া ফিউলো নাই, ফিউল আপ কৰি ল'ম লাহেকৈ। এনাৰ্জি অলপ কামো আছে, কাৰণ কালি আমাৰ এটা চঙৰ ভিডিঅ' শ্বুট আছে ন, চ' তাতে যাব লাগিব মানে ভিডিঅ' শ্বুটত গ'লে ন কেমেৰা চেমেৰা লৈ আহিব লাগিব, কাৰণ মোৰতো নাই ন, মোৰতো বিকি দিছোঁ, সেইবাবে লগৰ পৰা লৈ আহিম কেমেৰা গিম্বল চব একেলগে। আজি পূৰা তৈয়াৰী কৰি থৈ দিম, আৰু কালি ৰাতিপুৱাৰ মানে ভিডিঅ' শ্বুটৰ এটা ভ্লগে বনাই দিম আৰু ন, কেনে লাগে কৰিব সেইটো। আৰু মই পূজাৰ ভ্লগ নবনালেও গাইজ বেয়া চেয়া নাপাব দেই, কাৰণ মই পূজাত মানে ইমান এটা কিবা নাছিল ন, এক্সামটো শেষ হোৱাৰ পিছতে ডাইৰেক্ট পূজা ষ্টাৰ্ট, তো সেইবাবে মই ইমান মানে কিবা নকৰিলোঁ আৰু ন। আজি কিয় ভিৰ ঐ। पूरा हमारे युवराज कटिंग चुली कटिंग पूरा आर्मी करने रेडी एग्रीवीर যাব सेंस पॉकेट गयो इसका। तो गाइस हालत खराब, हेन्डेल भार কৰা আজি এটাও ভালে হোৱা নাই। চ' ডিলাৰত এবাৰ দেখালে তো মানে কি বেন হৈছে এইটো ভালকৈ গম পোৱা নাই ন, চ' সেইবাবে ডিলাৰত লৈ আহিছোঁ পিছফালে ইয়ামাহা ডিলাৰ কামৰপুৰত। তাতে একবাৰ দেখাওঁ কিবা হৈছে, ভালকৈ গম পোৱা নাই ন, মানে হেণ্ডেলটো চিধা কৰি আনিছোঁ কিন্তু ইমান ভাল লগা নাই আৰু চলাব। Okay. Let's start. So guys, মই এতিয়া মানে আহি পালোঁ। ইমান এটা মানে মটৰ ব্লগ ষ্টাইলৰ ব্লগ নবনালোঁ আৰু ন, কাৰণ পাব্লিকৰ মাজত ব্লগ বনোৱাটো ইমান ইজি নহয়, তো সেইবাবে মানে তাতে ইমান এটা খাছ কিবা নাছিল আৰু সেইবাবে মই মানে গাড়ী ভাল কৰাটো মানে ইমান ব্লগ নবনালোঁ। ডাইৰেক্ট ঘৰত আহি কিনে এতিয়া আৰু ব্লগ বনাইছোঁ। ব্লগ মানে ভিডিঅ' এটা কণ্টিনিউ কৰি দিছোঁ, হ'ল তাতে গৈ বহুত কাম ওলালে, কাৰণ কালি আমাৰ ভিডিঅ' শ্বুট আছে ন, তো সেইবাবে মানে ভিডিঅ' শ্বুটত যাবৰ বাবে আমাক কেমেৰা লাগিব, গিম্বল লাগিব, এইবিলাক
জগাৰ কৰোঁতে পুৰা 3টামান বাজি গৈছে এণ্ড গাড়ীখন ভাল কৰিলো হেণ্ডেলটো মানে ইমান ভালকে ভাল নহ'ল নতুন হেণ্ডেল এটা লগাই দিম বুলি ভাবিছো অৰিজিনেল ইয়ামাহাৰ তাতে অৰ্ডাৰ কৰি থৈ আহিছো বেছি নাযায় 400 মান যাব বুলি কৈছে হেণ্ডেলটো একবাৰ মানে প্ৰথমতে দাদাই পেলাই কেনে মানে আমাৰ ডেভলপ পেলাই গেলে মানে এইটো বেকা হৈছিলে ন আৰু একবাৰ মানে বেকা হৈ গৈছে ইয়ামাহাৰ মানে কমাৰ গাইজ ইয়ামাহাৰ মানে গাড়ীখন চব ঠিকে আছে মানে হেণ্ডেলটোৰ ক্ষেত্ৰত মই অলপ দেখিছো যে হেণ্ডেলটো মানে অলপ ক'ৰবাত যদি খুন্দা লাগি যায় না অলপ লাহেকে হ'লেও বা অলপ জোৰকে লাগিলেতো হয় লাহেকে লাগিলেও মানে অলপ বেন হৈ যায় হেণ্ডেলটো তো এইটোৱে প্ৰব্লেম দেখিছো আৰু বাকী বেলেগ একো প্ৰব্লেম নাই ভিডিঅ'টো কেনে লাগিল কৈ দিব আজি আৰু যদি क्या हुआ है इसको ভাল লাগিছে লাইক কমেন্ট শেয়ার করে দিব আৰু মনিটাইজেশন কমপ্লিট করে দিব 619টা হৈ গ'ল সাবস্ক্রাইবার তো এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰো টাটা বাই বাই